हेलो एभ्रिवान प्रथमे मोर चेनेলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো আম আৰু পদিনাৰ চাটনি। এই চাটনিবিধ খুব কম সময়তে বনাই খাব পাৰি আৰু একেবাৰে সহজ হয়। দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই চাটনিখনৰ বাবে মই এটা কেঁচা আম লৈ লৈছো আৰু অলপ পদিনা লৈছো, কেইফুটামান নহৰু লৈছো, কেইটুকুৰামান আদা লৈছো আৰু কেইটামান কেঁচা জলকীয়া লৈছো। আম আৰু পদিনাখিনি মই ধুই লৈছো। এতিয়া আমৰ বাকলিখিনি মই গুচাই লৈছো। এতিয়া আমৰ টুকুৰাবোৰ সৰু সৰু কৰি কাটি লৈছো। আমটো ডাঙৰ হোৱাৰ বাবে মই 3 পিচে লৈছো, আপোনালোকে প্ৰয়োজন মতে ল'ব। এতিয়া আমখিনি কাটি ৰেডি কৰি ললো। তাৰ পাছত এটা মিক্সি জাৰ লৈ লৈছো। ইয়াতে আমখিনি দিছো। তাৰ পাছত দিছো পদিনাখিনি আৰু লগতে দিছো নহৰু কেইফুটা আৰু দিছো আদা কেইডোখৰ আৰু কেঁচা জলকীয়া কেইটা মই ঠাৰি কেইডাল এৰুৱাই দি দিছো আৰু লগতে দিছো নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। এতিয়া গোটেইখিনি মিক্সিতে পিচি লম। এইখিনি এতিয়া পিছা হৈ গৈছে, দেখিছেনে কিমান ধুনীয়াকৈ গুৰি হৈছে। এতিয়া বাটি এটা লৈ উলিয়াই লওঁ। ইয়াত মই অকণো পানী ব্যৱহাৰ কৰা নাই। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল আৰু আপোনালোকেও এনেদৰে চাটনি বনাই জুতি লওক। ধন্যবাদ।